আমাৰ চেনেললৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। বিশেষ একো দেৰি নকৰি আজিৰ ভিডিঅ'টোলৈ আগবাঢ়ো আহক। আজি আমি বনাম ডাঠা শাক আৰু তেলেচ মাছৰ এটা ৰেচিপি। প্ৰথমে এখন কেৰাহীত অলপ তেল গৰম কৰি লৈছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে আমি তাত কাটি থোৱা ডাঠা শাকৰ ঠাৰিখিনি আৰু আলুখিনি দি দিছোঁ। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দিছোঁ, জোখমতে হালধি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিলাই লৈছোঁ। সোৱাদৰ বাবে অকণমান চেনি এড কৰি 2 মিনিটমানৰ বাবে ঢাকি ৰাখিছোঁ। ইয়াত দিবৰ বাবে আমি পিঁয়াজ আৰু জলকীয়াৰ এটা পেষ্ট বনাই লৈছিলোঁ আৰু সেই পেষ্টখিনি ইয়াতে এড কৰিছোঁ। এতিয়া ইয়াত অলপমান ৰেড চিলি পাউডাৰ দিছোঁ। তেলেচকেইটা ভালদৰে ধুই লৈ আলু আৰু শাকৰ ঠাৰিখিনিৰ লগত ভালদৰে মিহলাই দিছোঁ। গোটেইখিনি ধুনীয়াকৈ লৰাই থাকিব। পিছলৈ তেলেচখিনি এক্সট্ৰাকৈ ওলাই নাথাকে, ভাজিৰ লগত সেইখিনি ধুনীয়াকৈ মিক্স হৈ গুচি যায়। এতিয়া আমি আমাৰ প্ৰয়োজন অনুসৰি পানী দিছোঁ। পানীখিনি উতলি অহালৈ আমি বাট চাব লাগিব। পানীখিনি যেতিয়া ভালদৰে উতলি আহে তেতিয়ালৈ ডাঠা শাকৰ ঠাৰিখিনি আৰু আলুখিনি ধুনীয়াকৈ সিজি যায়। 2 মিনিটমানৰ বাবে এনেদৰে উতলিবলৈ দিয়াৰ পিছতেই আমাৰ ৰেচিপিটো ৰেডি হৈ যায়। আমি বৰ বেছি ইনগ্ৰিডিয়েণ্টছ ব্যৱহাৰ কৰা নাই দেখিছেই। এনেদৰে কম সামগ্ৰীৰে ঘৰতে এই ব্যঞ্জনবিধ বনাই খাবচোন, নিশ্চয় ভাল পাব। আজিলৈ বিদায় লৈছোঁ, ধন্যবাদ।